Hello everyone, welcome back to my YouTube channel Dear Rashid. Dear Rashid YouTube channel to লৈ মই আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি এটা বিশেষ ভিডিও লৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছো। এই ভিডিওটোৰ জৰিয়তে ন্যাশনাল ম্যাথমেটিক্স ডে অৰ্থাৎ ৰাষ্ট্ৰীয় গণিত দিৱস উপলক্ষে কিছু কুইজৰ প্ৰশ্নোত্তৰ আপোনালোকৰ সৈতে আলোচনা কৰিম। আপোনালোকে যদি চেনেলটোত নতুন তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দি অল নোটিফিকেশন অন কৰি ৰাখিব যাতে এনে ধৰণৰ ভিডিও আপোনালোকে সকলোতকৈ আগত পায়। তো বলক আমি দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো। কেতিয়া ৰাষ্ট্ৰীয় গণিত দিৱস পালন কৰা হয়? প্রত্যেক বছরের 22 ডিসেম্বর তারিখে। প্রশ্ন 2, মহান গণিতজ্ঞ শ্রীনিবাস রামানুজনের জন্ম কেতিয়া হয়েছিল? (1887 চনৰ 22 ডিসেম্বর। রামানুজনের জন্ম কত হয়েছিল? তামিলনাডুর তাঞ্জার জেলার ইরত নামৰ ঠাইত। কিমান বছৰ বয়সত ৰামানুজনক প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰোৱা হৈছিল? 5 বছৰ বয়সত। অংকৰ নিচা এৰুৱাবলৈ তেওঁৰ দেউতাকে কি কৰিছিল? এঘাৰ বছৰীয়া ছোৱালী এজনীৰ সৈতে বিয়া পাতি দিছিল। কোনে গণিতৰ নতুন নতুন সূত্ৰ আৰু উপপাদ্য আৱিষ্কাৰ কৰিছিল? শ্ৰীনিবাস ৰামানুজন আয়েঙ্গাৰ। কোনে ৰামানুজনক লণ্ডনলৈ মাতি পঠিয়াইছিল? হেৰল্ড হাৰ্ডিয়ে তেওঁক লণ্ডনলৈ মাতি পঠিয়াইছিল। ৰামানুজনে নিজৰ প্ৰতিভাৰ বলত কিহৰ সভ্য হ'ব পাৰিছিল? ৰয়েল সোসাইটি আৰু ট্ৰিনিটি কলেজৰ সভ্য হ'ব পাৰিছিল। লণ্ডনত কোনখন কলেজত ৰামানুজনক নাম লগাই দিয়া হৈছিল? লণ্ডনৰ ট্ৰিনিটি কলেজত ৰামানুজনক নাম লগাই দিয়া হৈছিল। কিমান বছৰ বয়সত ৰামানুজনৰ মৃত্যু হৈছিল? মাত্ৰ 33 বছৰ বয়সত ৰামানুজনৰ মৃত্যু হৈছিল। কেতিয়া ৰামানুজনৰ মৃত্যু হৈছিল? 1920 চনৰ 26 এপ্ৰিলত।